নমস্কাৰ বন্ধু বান্ধৱীসকল, আজি মই বনাবলৈ লৈছোঁ মালপোৱা বা তেল পিঠা বুলি কয়। এই পিঠাবিধ এনেকৈ বনালে ধুনীয়াকৈ ফুলি উঠে আৰু কোমল হয়। সম্পূৰ্ণ পদ্ধতি ভিডিঅ' শ্বেয়াৰ কৰিব ওলাইছোঁ আৰু শেষলৈ ভিডিঅ'টি চাই থাকিব। এতিয়া আহকচোন চাওঁ কেনেধৰণে বনাইছোঁ মই। এই পিঠাবিধ বনাবলৈ মই ভাত খোৱা চাউলৰ গুড়ি লৈছোঁ। এতিয়া ডাঙৰ কাপেৰে 3 কাপ ভাত খোৱা চাউলৰ কেঁচা পিঠাগুড়ি লৈছোঁ। আপোনালোকে শুকান চাউলৰ পিঠাগুড়িও ল'ব পাৰে। এতিয়া কেঁচা চব অলপ দি দিছোঁ। পৰিমাণ অনুসৰি নিমখ দিছোঁ। এই ধৰণে অলপ গুড়ৰ পানীখিনি দি মিশ্ৰণখিনি বনাই ল'ম। খুব ভালদৰে ফেটি ল'ব যাতে অলপো গোটা থাকি নাযায়। আৰু এই পিঠাবিধ বনাবলৈ মিশ্ৰণটো খুব বেছি পাতল হ'লেও নহ'ব, নাইবা বহুত ডাঠ হ'লেও নহ'ব, সঠিক জোখত ৰাখিব লাগিব। আৰু দেখিছে খুব ভালকৈ এতিয়া ফেটি আছোঁ। মোৰ মিশ্ৰণখিনি ডাঠ হৈ থকা কাৰণে মই আৰু গুড়ৰ পানী দিছোঁ। অলপ পাতল কৰি ল'ম আৰু এই ধৰণে ফেটি আছোঁ। যদি কেতিয়াবা বেছি পাতল হোৱা যেন লাগে তেতিয়া আপোনালোকে পিঠাগুড়ি অলপ দি ল'ব। আৰু যদি ডাঠ হোৱা যেন পোৱা অলপ গুড়ৰ পানী দি মিহলাই ল'ব। মোৰ মিশ্ৰণখিনি ধুনীয়াকৈ হৈ গৈছে। মই এতিয়া আধা ঘণ্টা ৰাখি থৈ দিছোঁ। তেলখিনি গৰম হোৱাত এইদৰে মই হেতাখনেৰে দি দিছোঁ আৰু এইদৰে মাজত দি ল'ব। দেখিছে অলপ দেৰি পিছতে পিঠাটো কি ধুনীয়াকৈ ফুলি উঠিছে। এয়া আৰু অলপ ৰংচুৱা হোৱালৈ ভাজি ল'ম। ভজা হৈ গৈছে আৰু মই জুইতে বনাইছোঁ। আপোনালোকে গেছতো বনাব পাৰে। আৰু এটা পিঠা বনাই দেখাই আছোঁ। এয়া হেতাখনেৰে অলপ লৈ মাজত দি দিছোঁ। আৰু মই সৰু কেৰাহীতে বনাইছোঁ সেইকাৰণে এটাকৈ দিছোঁ। আৰু ডাঙৰ কেৰাহীত বনালে দুটাকৈ দিব পাৰি। এয়া কি ধুনীয়াকৈ ফুলি উঠিছে। এতিয়া এই ধৰণে এটা পিঠা বনাই যাম। মোৰ ভজা হৈ গৈছে। এয়া মোৰ পিঠাখিনি বনোৱা হৈ গ'ল আৰু পিঠাখিনি ধুনীয়াকৈ কোমল হৈছে। আৰু এটা কথা মন কৰিব, পিঠাগুড়ি যাতে অলপো বৰা চাউল মিক্স নাথাকে, সদায় ভাত খোৱা চাউলৰ পিঠাগুড়িয়ে ল'ব। আশা কৰোঁ এই ৰেচিপিটো চাই ভাল পালে। যদি চাই ভাল পালে লাইক কৰিব, লগতে শ্বেয়াৰ কৰি দিব। আৰু যিসকলে ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰি দিব আৰু কাষতে থকা বেল আইকনটো প্ৰেছ কৰি অল কৰি ৰাখিব। তেতিয়া আহিবলগীয়া ভিডিঅ'ৰ ন'টিফিকেশ্যনবোৰ পাই থাকিব। ধন্যবাদ।